হয় নমস্কাৰ। মই এটা লাইভ অহাৰ কাৰণ এইটোৱে, এতিয়া আমাৰ যিটো পথাৰৰ খেতিবিলাক শুনানি বহুত ভাল দৃশ্য হৈছে, আপোনালোকে চাব পাৰে। যিটো খেতি মানে এনেকুৱা ধুনীয়া হৈছে, মানে বৰষুণৰ ফলত ভালেই হৈছে। আগত বৰষুণ হোৱা নাছিলে, এতিয়া আপোনাৰ সময় হৈছে আৰু প্ৰাকৃতিক দৃশ্যবিলাক দেখাতো ভাল লাগিছে। এনেকুৱা মানে এইবাৰ যে ধান খেতি ভাল হৈছে, মানে ক'বলৈ মানে আনন্দও লাগিছে। চাপে আপোনালোকে ধান ওলাই আছে, ধানবিলাক ওলাই আছে আৰু বহুত মানে মনতো ভাল লাগি আছে। বৰ্তমান পথাৰ খেতিবিলাক ইমান সুন্দৰকৈ ওলাই উঠিছে। খেতিবিলাক দেখাতো হেৰি হৈছে, কষ্টৰ ফল যে ইমান ভাল হৈছে আৰু মনতো আশা ভাল লাগিছে আৰু গছ পুলিবোৰ লগাইছোঁ, এয়া সুন্দৰকৈ বাগান বনাই আছোঁ। লাহে লাহে আম গছ লগাইছোঁ, এইটো গছ পুলি ৰুইছোঁ। এয়া ভাল লগা দৃশ্য, মানে কি বহি থকাতকৈ নিজৰ কিবাখিনি মানে ৰুইছোঁ আৰু এয়া তেজপাতা গছ, মধুৰিআম গছ, গছ গছবিলাক মই নিজে হাতে ৰুই আছোঁ। আপোনাৰ নিজে ৰুলে ভাল, তেতিয়াহ'লে